নমস্কাৰ বন্ধুসকল। যদি আপুনি অতীতক ধৰি ৰাখে, অতীতত কি ঘটিছিল, কি কৈছিল, কেনে অনুভৱ হৈছিল, তেনেহ'লে আপুনি বৰ্তমান আৰু ভৱিষ্যতকো সেই দৃষ্টিৰে চাব। আপুনি যদি অতীতক এৰি নিদিয়ে, আপুনি একো পৰিৱৰ্তন আনিব নোৱাৰিব। জীৱনত আগবাঢ়ি যাব বিচাৰিলে অতীতক এৰি দিব লাগিব আৰু নতুনভাৱে জীৱনটো গঢ়িব লাগিব। এটা দৃঢ় সিদ্ধান্ত ল'ব লাগিব যে আপুনি এটা পৰিৱৰ্তন বিচাৰিছে। এই পৰিৱৰ্তন সদায় নিজে নিজে নাহিব। কেতিয়াবা বতাহৰ বিপৰীতে যাব লাগিব আৰু ক'ব লাগিব যে যিমানেই কঠিন নহওক কিয় মই ভয় নকৰোঁ। মই যিমানেই হতাশ নহওক কিয় মই আটাইতকৈ ভালদৰে কৰিম। মই মোৰ অতীতক এৰি আহিছোঁ আৰু জীৱনটো আগবঢ়াই লৈ গৈ আছোঁ। প্ৰতিটো মুহূৰ্তত কি ঘটিব সেয়া আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। কিন্তু প্ৰতিদিনে কঢ়িয়াই অনা প্ৰত্যাহ্বানবোৰক আমি কেনেদৰে সঁহাৰি জনাম সেয়া আমি কণ্ট্ৰল কৰিব পাৰোঁ। কিছুমান মানুহে সকলো সময়তে কোনো কাৰণ নোহোৱাকৈ কণ্ট্ৰভাৰ্চি আৰু নাটক কৰি ভাল পায়। তেওঁলোকৰ কথাত গুৰুত্ব নিদিব, তাৰ সলনি কল্পনা কৰকচোন কেনেকুৱা লাগিব। আপুনি গোটেই দিনটোৰ প্ৰতিটো মুহূৰ্ততে আপোনাৰ সকলোখিনি শক্তি যোগাত্মক দিশৰ ফালে লৈ যায়। বিৰক্ত হোৱাৰ সলনি আনন্দিত হওক, খং কৰাৰ সলনি জানিবলৈ আগ্ৰহান্বিত হওক, সমালোচনা কৰাৰ সলনি প্ৰশংসা কৰক। জীৱনটো তেনেই সৰু তৰ্ক বিতৰ্ক আৰু সেইসকলৰ লগত কাজিয়া কৰাৰ বাবে যিসকল কেতিয়াও সন্তুষ্ট নহয়। তেওঁলোকক গুৰুত্ব দিবলৈ এৰি দিয়ক, নিজকে গুৰুত্ব দিবলৈ আৰম্ভ কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ সফল হ'ব পৰা ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ ইনটুইশ্যনৰ ওপৰত বিশ্বাস ৰাখক, বিশেষকৈ যেতিয়া আপুনি দুটা ভাল পথৰ ভিতৰত এটা চুজ কৰে। বিশ্বাস কৰক যে সকলো উত্তৰে অপেক্ষা কৰি আছে। বিশ্বাস কৰক যে জীৱনটোৱে আপোনাক বাৰে বাৰে আচৰিত কৰি তুলিব। বিশ্বাস কৰক যে ঘটনাটোৱেই হ'ল লক্ষ্যস্থান। বিশ্বাস কৰক যে এই সকলোবোৰেই আপোনাৰ বাবে মূল্যৱান। বিশ্বাস কৰক যে আনৰ সন্মতি অবিহনেও এই সকলোবোৰ কৰিব পৰা যথেষ্ট আত্মবিশ্বাস আপোনাৰ আছে। আমি প্ৰায় কিছুমান নিগেটিভ কথা নিজকে কওঁ, যেনে মোৰ ক্ষেত্ৰত কিয় এনে হ'ল। এনেধৰণৰ কথাবিলাকে আমাক পিছুৱাই লৈ যায়। আমি বেছিভাগেই অপেক্ষা কৰি থাকোঁ যে কোনোবাই আমাক আৱিষ্কাৰ কৰিব। আমি কিমান ভাল, কোনোবাই আমাক বুজি পাব। কিন্তু আমি নিজকে নিজে আৱিষ্কাৰ কৰিব লাগিব। বৰ্তমান আপুনি যি সাফল্য লাভ কৰিবলৈ গৈ আছে, ই অতীতৰ বাবে নহয়, নাইবা আনে আপোনাক কেনে ভাবে তাৰ বাবে নহয়। আপুনি যি সাফল্য লাভ কৰিবলৈ সমৰ্থ, সম্পূৰ্ণভাৱে বৰ্তমানৰ সময়, শক্তি আৰু আপুনি কি বাছি লৈছে তাৰ ওপৰত নিৰ্ভৰশীল। যোগাত্মক বা ঋণাত্মক যিকোনো পৰিস্থিতিয়ে এই সকলোবোৰৰ যোগসূত্ৰ আপুনিয়েই। এইটো আপোনাৰ ৰেছপন্সিবিলিটি। আপোনাৰ জীৱনৰ এই স্থানৰ পৰা কেনেধৰণৰ হ'বলৈ গৈ আছে। আপুনি পৰিস্থিতি সলনি কৰাৰ বাবে কি সিদ্ধান্ত লোৱাৰ বাবে আপুনি সম্পূৰ্ণৰূপে সমৰ্থ। আৰু যেতিয়া আপুনি আপোনাৰ চিন্তাধাৰা সলনি কৰিব, এই সকলো পৰিৱৰ্তন আৰম্ভ হ'ব। যেতিয়া আপুনি বৰ্তমান পৰিস্থিতিৰ বিষয়ে ভালধৰণে চিন্তা কৰিব পাৰিব, আপুনি এক সুন্দৰ জীৱনৰ ফালে আগবাঢ়ি যাব পাৰিব। ধন্যবাদ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।